হীৰা তাক যাৰা সাধু সংগে শুনয় সতত এই শ্ৰদ্ধাৰতি ভক্তি অনুক্ৰমেও উপজয় হেৰা ভক্তি ভৈলে পুৰুষৰ বৈৰাগ্য জন্ময় তেবে হি দেহে জীৱে মুকুতি পাৱয় হেন শুনি দেৱহূতি আচন্ত্ৰ সম্প্ৰতি এহি বিষয়ত কোন উচিত ভকতি তাতে মোৰ ভাগ্য ভক্তি বুজিবা কচাও যেন নায়াখে তজু স্বৰূপ পাওঁ ৰাম যেন নায়াখে ৰাম কেন বিধি ধ্যান কত বিধংগতাৰ ইটো কথা মোক বুজাইয়া ৰুবাৰ এতিয়া আমাৰ বাপে পুনৰ আমাকে অকণমান হাত ধৰিব ধৰিছে আমি ভাবিছিলোঁ যিহেতু আমি বাৰীৰ ঘাঁহ গোহালিৰ গৰু বাপ ওচৰৰ তেওঁৰ মুখেদি বেছি পাব যায় কি নহওক অকণমান আমি তেখেতৰ লগতে সহযোগে কৰি দিব বিচাৰিছোঁ বাপ এনেকুৱা এটি সুন্দৰ অধ্যায় ভাবিলে আচৰিত হয় বাপ যিটো নেকি 5 বছৰীয়া সন্তান কপিলে এইখিনি জ্ঞান দিবলগীয়া হৈছে মাকক বাপ মানে আমাৰ আজি কপিল ঈশ্বৰে ভাগৱত ৰূপী কপিল ঈশ্বৰে আমাৰ সমস্ত কথা জ্ঞান দিছে সাধুৰ সংগ কেনেকুৱা খুব সুন্দৰকৈ কৈছে যে আমি সংগ কাৰ ল'ব লাগে কপিলৰ যোগেদি এইটোৱে একখান আহিছে বাপ আমাক কপিলে কৈছে হে আই তুমি মন ইত্যাদি চিতলৈকে শুদ্ধ কৰিবলৈ হ'লে সাধুৰ সংগলৈ যাবা সাধুৰ লক্ষণটো খুব সুন্দৰকৈ বুজাই দিছে যিজন পুৰুষে একান্তভাৱে ঈশ্বৰৰ ভক্তি কৰে তেওঁৰ সুশীল ভাষণ সুশীল বাক্য মিঠা তেওঁ একান্ত চিতে কাৰো প্ৰতি হিংসা দৃষা বা অন্য ভাৱ নাথাকে যাৰ শত্ৰু নাথাকে সেইজন ব্যক্তিৰ বোলে শত্ৰু নাথাকে বুলি কৈছে গতিকে তেনেকুৱাজন সাধুৰ সংগলে সদায় যদি নিতে কৰা তেতিয়াহ'লে তুমি তৰি যাবা সাধুৰ চিনাকি দিলে তাৰপিছতে দিছে বাপ যুগৰ কথাটো এতিয়া কৈছে যে মই কেনেকৈ বুজি পাম শ্ৰদ্ধা ৰতি ভক্তি অনুক্ৰমে উপজয় অল্পকালে ঈশ্বৰত তাৰাক নিশ্চয় তেবে সি দেহে জীৱ মুকুতি পাৱয় তেতিয়াহে কেতিয়া আমি এই দেহটো উদ্ভতি পাওঁ অ' বাপ একেদিনাই মুক্তি আৰু ভক্তি নহ'ব দেই সাৱধান কিন্তু আমি এনেকুৱা এটা বস্তু নহয় পানী পিয়াহ লাগিছে গিলাচটোত পৰিপূৰ্ণ পাই দিছোঁ একেবাৰে ঘুটঘুটকৈ গিলি দিছোঁ পিয়াহ দূৰ হৈ গৈছে ভক্তি বোলা বস্তুটো ক্ৰমাগতভাৱে হ'ব শ্ৰদ্ধাৰ পৰা ক্ৰমে যিমানে শ্ৰদ্ধা কৰা যায় ৰতিত পৰিণত হ'ব আৰু ক্ৰমাগতে বাঢ়ি যাওঁতে সি অভ্যাসত পৰিণত হৈ ভক্তিত পৰিণত হ'ব তেতিয়াহে ঈশ্বৰৰ ওচৰ পাবগৈ পাৰি সেইকাৰণে আমাক সাধুৰ সংগলৈ যাবলৈ দিছে নিতে মানে সদায় আৰু দুজনৰ সংগত ত্যাগ কৰিবলৈ কৈছে অলপ আগতে কৈ দিছে বাপ আমি তেনেকুৱাজন সাধুৰ সংগত যদি সদায় ৰতি কৰিবলৈ যাওঁ তেওঁৰ লগত যদি সহযোগ কৰিবলৈ যাওঁ তেওঁৰ লগত উঠোঁতে বহুতে খাওঁতে শুওঁতে আলাপ আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে সাধুৰ সংগৰ মুখেদি কৃষ্ণৰ কথা শুনোতে আমি কৃষ্ণৰ কথা শুনিবলৈ ধাৱমান হ'ব পাৰিম এই ৰতিটো বাঢ়ি যাব তেতিয়া কৈছে ভক্তি ভৈলে পুৰুষৰ বৈৰাগ্য জন্ময় তেবে এহি দেহে জীৱে মুকুতি পাৱয় মুক্তি পাবলৈ আৰু বেলেগ এটা দেহ ল'ব নালাগে এই দেহতে মুক্তি হ'ব বোলে যেতিয়া সাধু সংগ কৰি লৈ যাবা তেতিয়া এই দেহটোতে আমি মুক্তি পাম কেনেকৈ পাম দেহটো
দ্বিতীয় জন্ম হয় কেতিয়া আমি সকলোৱে দ্বিতীয় জন্ম পোৱা মনত ৰাখিব মাতৃগৰ্ভৰ পৰা এটা জন্ম পালোঁ দ্বিতীয় জন্ম হ'ল আমাৰ ভকতিৰ যিদিনাই আমি শৰণ গ্ৰহণ কৰিলোঁ সেইদিনাই আমি এটা দ্বিতীয় জন্ম পালোঁ গতিকে এই জন্মটো আমাৰ দ্বিতীয় জন্ম আজিৰ যিটো জন্ম আমি আনুষ্ঠানিকভাৱে পাইছোঁ এই জন্ম আমি দ্বিতীয় জন্ম এই দ্বিতীয় জন্মটো পাবলৈ আগৰ জন্মটো দেহটো বেলেগ আছিল আজিৰ দেহাটো বেলেগ নেকি বাপ কওকচোন দেহাটো একেই নহয় জানো বাপ কিন্তু আমি পৰ্যায়টো কেনেকুৱা পাইছোঁ আগতে কেনেকুৱা হৈ আহিছিলোঁ আজিৰ যুগটোত কেনেকুৱা হৈ আছোঁ গতিকে দেহটোৱে কৈছে যুগটোৱে ভক্তিৰ যুগটোত কৈছে এই দেহটোতে পাম মুক্তিৰ যুগটো আকৌ মুক্তি পাবলৈ বেলেগ আৰু আমাৰ দেহ ধৰিবৰ প্ৰয়োজন নাই এই দেহটোতে আমি মুক্তি পাই যাম হেন শুনি দেৱহূতি আচন্ত সম্প্ৰতি এই বিষয়ত কোনো উচিত ভকতি তেতিয়া দেৱহূতিয়ে কৈছে ঠিক আছে এই দেহটোতে যদি আমি ভক্তি পাম তেতিয়াহ'লে কওকচোন দেৱহূতিয়ে কৈছে কোনো বিষয়ত উচিত ভক্তি আমি উচিত ভক্তি এতিয়া কোনটো কৰিব লাগে তাৰপিছতে কৈছে তাতে মোৰ ভাগ্য ভক্তি বুজিবাক চাওঁ যেন অপৰ এখেত স্বৰূপক পাওঁ তাতে মই এই ভক্তিৰ কথাখিনি আৰু বুজিবলৈ বিচাৰিছোঁ যাতে মই তোমাৰ মুখেদি সহজতে এই ভক্তিৰ কথাখিনি বুজি পাওঁ গতিকে তুমি হে পুত্ৰ কপিল ঈশ্বৰ তুমি মোক কোৱা এই বুলি কথা গোটেইখিনি তেওঁক আহ্বান জনাইছে তাৰপিছতে ক'ব বিচাৰিছে ইটো কথা মহুক বুজায়ো আৰু বৰ কেন বিধি ধ্যান কথ বিধি অংগতাৰ ঈশ্বৰক ভক্তি কৰিবলৈ বিধি কেনেকুৱা মানে নিয়ম নীতিবোৰ কেনেকুৱা অংগ কেনেকুৱা এইবোৰ কৈ দিছে সেইকাৰণে অলপ আগতে বাপ জনাই কৈছিলে অষ্টাংগ যোগ এটা যুগৰ কথা মাত্ৰ মই ক'ম বাপ আপোনাৰ হ'ব বাকীসকলে নকওঁ যিটো সমাধিত ঈশ্বৰক পায় এই যুগটোত অলপ পিছত বাই ক'বগৈ দেৱহূতিক ক'ব এই ধ্যানে যিটো মুক্ত ভৈলা আছেনে দেহটো আছেনে নাই তাক ক'ব নোৱাৰা অৱস্থা হ'ব এই ধ্যান যুগলৈ যাব বাপ এটাই হৈছে ঈশ্বৰক মুখ্য প্ৰাপ্তি হ'বলৈ যুগ হ'ল ধ্যান যুগ ধ্যান যুগৰ কাৰণে ভজন ল'ব লাগিব বাপ আপোনাৰ সবক মই আজি স্পষ্টভাৱে কৈছোঁ ভজন ল'ব লাগিব ভজনৰ ধ্যান যুগ অষ্টাংগ যুগ বুলি কৈছে ধ্যান ধাৰণা সমাধি এই অষ্টাংগ যুগ আছে নহয় বাপ গতিকে আমাক শৰণত এটা ব্ৰত কৰাই বাপ দণ্ডবত অষ্ট অংগ দণ্ডবতত অষ্ট অংগ লাগে কপাল বাহু বুকু শিৰ আঁঠু গৃহা এই ভূমিত মাটিত পেল মানে দীঘল কৰি লয়নে বাপ প্ৰথম দণ্ডবত তে দণ্ডবতে জানিবা কায়ৰ শৰণ দণ্ডবত হোৱাৰ লগে লগে দেহটো শৰণ তাৰপিছত চিত শৰণ মন শৰণ আৰু বাক্য শৰণ এই চাৰিটা শৰণ হ'ব লাগিব বাপ সেইকাৰণে আমাক এতিয়া কেনেকৈ কয় নাজানো চাৰি শৰণত চাৰিবাৰ সেৱা ল'ব লাগে গুৰুত শৰণ ভকতত শৰণ ঈশ্বৰত শৰণ নামত শৰণ এই শৰণ লোৱাৰ পিছত এতিয়া ভজনত ল'ব লাগে ঈশ্বৰৰ মুক্তি পাবলৈ হ'লে সমাধিৰ যুগটোত এইটোৱেই কৈছে পদ্মাসনত বহি ল'ব লাগিব বাপ মনত ৰাখিব এই পদ্মাসনত বহি লৈ চকু এই নাকটোৰ আগলৈ চাব কৈছে এই নাকটোৰ আগলৈ আৰু হাতে পদ্ম এই পদ্মৰ ওপৰত কৰজোৰে কৰি লৈ একান্ত মনে যেতিয়া ধ্যান কৰিবা ঈশ্বৰলৈ এই ৰূপটো কাৰ ঈশ্বৰৰ এই ঈশ্বৰ ৰূপটো পদৰ ভৰিৰ বুঢ়াঙুলিৰ পৰা মূৰৰ মূৰীয়াৰ পাখিলৈকে ৰূপটো বৰ্ণনা আছে এই বৰ্ণনাৰ প্ৰতি যেতিয়া ধ্যানত একান্ত মন আপুনি হ'ব তেতিয়া ঈশ্বৰৰ প্ৰতিবিম্ব চকুৰ আগত দেখা পাই যাব একান্ত ধ্যান লাগিব বাপ কিন্তু এই একান্ত ধ্যান কৰাৰ লগে লগে তেতিয়া আপোনাৰ ৰূপটো মূল্য কৈছে তেতিয়া আয়েক কৈছিলে এই ধ্যানে যিটো ভক্ত ভৈলা সি তেতিয়া একান্ত মনৰ ভাৱনাটো যেতিয়া আহিব কাষত কোন আছে আগত কোন আছে পিছত কোন আছে একো গমগতি নোপোৱা হৈ যাব এই ধ্যানটোৰ এইটোৱেই হ'ল অষ্টাংগ যুগৰ লক্ষণ আৰু সেই লক্ষণটোকে কৈছে সাধুৰ সংগত ল'বলৈ কৈছে একান্ত মনে কৈছে সেইকাৰণে অলপ প্ৰথম আপোনাৰ মই এটি নিবেদন জনাই গৈছিলোঁ আজি সাধুৰ সংগ ইয়াত আমি এটা কথা স্পষ্টভাৱে ঘোষণা কৰিব পাৰোঁ য'ত হৰি থাকে ঈশ্বৰ কীৰ্তন কৰি সমস্তই প্ৰভু ভগৱন্ত ব্ৰহ্মময় ঈশ্বৰ হৈ পৰে কাৰণ এখন সাধুৰ সংগ এই সাধুৰ সংগত থাকি
ঈশ্বৰৰ কথা শুনিবলৈ কৈছে, তাত যদি ঈশ্বৰৰ কথা নুশুনি অন্যমনস্ক হয় তেতিয়াই ব্যাঘাত হয় বাপ। গতিকে আমি প্ৰথমে সাৱধানে কৈছোঁ, সাধুৰ কথা একান্ত মনে সেই সাধুৰ লগত গৈ সেই ধ্যানটো আনিব লাগিব। কৰ্ণে ঈশ্বৰৰ কথা শুনিব লাগিব, হৃদয়ংগম কৰিব লাগিব, তেতিয়াহে অনুভূতি জাগিব। আৰু অনুভূতি নহ'লে আপুনি কাৰ্যত পৰিণত কৰিব নোৱাৰিলে ইয়াৰ পৰা আপুনি লাভ নহ'ব বুলি কৈছে। ভাগৱত পাঠ কৰিলেও অনুষ্ঠান পাতিলেই যে ইয়াৰ পৰা পুণ্য পাব, ইয়াৰ পৰা নহ'ব বুলি কৈছে বাৰু। যদি আপোনাৰ কায় বাক্য মন এই অনুষ্ঠানত আছে নে নাই, এতিয়া নামঘৰলৈ আহিছোঁ, মনটো যদি ঘৰত থৈ আহা সেই বিষয়লৈ গৈ আছে, ইয়াত থকা কোৱা কথাবোৰ অৰ্থটো নুশুনিবও পাৰে বুলি ভাগৱতে কৈছে বাৰু। গতিকে একান্ত মনে শ্ৰৱণ কৰিব লাগিব। আৰু তাৰ ফলটো মাত্ৰ এটা সাধু কথা মই বাপলৈ আগবঢ়াই দিম। ইয়াত কথা নুশুনিলে পুণ্যৰ ফলটো কি হ'ব, পাপৰ ফলটো কি হ'ব, মাত্ৰ এটা সাধু কথাৰ সৈতে মই ক'ব আৰম্ভ কৰিছোঁ। 2 মিনিট। এনেকৈ আজি আপোনাৰ সবে অনুষ্ঠান কৰা নিচিনাকৈ এটা অনুষ্ঠান খুব সুন্দৰভাৱে এখন গাঁৱত কৰিছিল। সেইখন গাঁৱলৈও ভাগৱতৰ পাঠলৈ এনেকৈ পাঠকে নিমন্ত্ৰণ কৰি ৰাইজৰ নিমন্ত্ৰণ কৰিলে সকলো ৰাইজ আহি তালৈ আপোনাৰ সবে যেনেধৰণে গাঁৱৰ বহু দূৰৰ গণ্য মান্য ব্যক্তিকো নিমন্ত্ৰণ কৰিছে, তেনেকুৱা তাতো অন্য গাঁৱৰ পৰা 2জন নিমন্ত্ৰণ কৰিছিল। 2জন ককাই ভাই ভাগৱতলৈ বুলি আছিলে ৰাতি অনুষ্ঠান। আহি থাকোঁতে কিবা দৈবী পাকত বতাহ বৰষুণৰ কাৰণে পথভ্ৰষ্ট হ'ব লগা হ'ল। পথভ্ৰষ্ট হৈ ককায়েকে গৈ ৰাস্তাৰ কাষতে থকা এঘৰত থাকিব লগা হ'ল। ভায়েকে কোনোমতে বাট বিচাৰি বিচাৰি আহি পাই নামঘৰত আছেহি। ৰাতি ৰাতি ভাগৱত শ্ৰৱণ হ'ল। অনুষ্ঠান সামৰণিৰ পিছত যেতিয়া ভকত দিহাদিহি ঘূৰা ঘূৰি যাব লগা হ'ল, সেই ভায়েকো নামঘৰৰ পৰা যাওঁতে ৰাস্তাতে সেই ককায়েক থকা ঘৰখনক অতিক্ৰম কৰি ককায়েকক লগ পালে। দুয়ো গৈ আছে। গৈ থাকোঁতে আকস্মিকভাৱে বজ্ৰপাত পৰি দুয়োৰে মৃত্যু ঘটিল। মৃত্যু ঘটাৰ লগে লগে ককায়েকৰ ওচৰলৈ বিষ্ণুদূত আহিছে, ভায়েকৰ ওচৰলৈ যমদূত আহিছে নৰক যান্ত্ৰণা দিবলৈ। ককায়েকৰ ওচৰলৈ আহিছে বিষ্ণুদূত বৈকুণ্ঠলৈ নিবলৈ। তেতিয়া ককায়েকে প্ৰশ্ন কৰিছে, হে বিষ্ণুদূত, বিষম কিয় কৰিছা? মই ৰাতি ৰাতি এঘৰ গৃহস্থী ঘৰত আছোঁ। সেই গৃহস্থী ঘৰ জানিব পাৰিলে এগৰাকী বেশ্যাৰ আলয়। মই বেশ্যাৰ ঘৰত পতিত হৈ আছিলোঁ, কিন্তু মোৰ ওচৰলৈ বিষ্ণুদূত আহিল। মোৰ ভাতৃ গৈ নামঘৰত আছিল, ৰাতি ৰাতি ভাগৱতৰ কথা শুনিছিল। গতিকে তেওঁকহে নিব লাগে বৈকুণ্ঠলৈ, মইতো নৰকলৈ যাব লাগে। বিষ্ণুদূত মোৰ ওচৰলৈ আহিব লাগে, মই ভাগৱত অনুষ্ঠান নাপালোঁৱেই। তেতিয়া বিষ্ণুদূতে কৈছিল, শুনা, যদিও তোমাৰ ভাতৃ নামঘৰত আছিল, কিবা কাৰণত ককায়েকে যে বেশ্যাৰ ঘৰত আছিল এই কথাটো জানি পালে। জানি পোৱাৰ পিছত নামঘৰত থাকোঁতেও তেওঁ অহৰ্নিশে মনটো ভাগৱতত নাই। সেই তালৈকে গৈ আছে। আয়ৈ দেহি, কি জানিবা কি ককায়েকে সেই পতিতালয়ত কি বা ভাৱত কেনেধৰণত আছে, কি অৱস্থাত আছে, এই নামঘৰত থাকোঁতেও মনটোৱে সদায় তাত থকাৰ কাৰণে, অহৰ্নিশে তাত থকাৰ কাৰণে পাপ মনটোৰ কাৰণে বিষ্ণুদূতৰ ঠাইত যমদূত আহিব লগা হ'ল। ককায়েক যদিও পতিতা ঘৰত আছিল, কিন্তু অহৰ্নিশে মনটো আছে নামঘৰত। আয়ৈ দেহি, কি মোৰ কপাল, হে প্ৰভু, মোক কি দুখ দিলা, মই কিয় তাত গৈ নাপালোঁগৈ? তাত চাগৈ ইমান সুন্দৰ সুন্দৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ কথা ওলাইছিল, ইমান ভকতৰ শ্ৰীমুখ মই দৰ্শন কৰিবলৈ পালোঁ হ'লে, হে প্ৰভু মোক কি কৰিলা, কিয় মোক ইয়াত বঞ্চিলা? এই বুলি ঈশ্বৰকে চিন্তা কৰি থকাৰ কাৰণে তেওঁক বৈকুণ্ঠলৈ নিবলৈ বিষ্ণুদূত আহিল। গতিকে আমাৰ ফলৰ তাৰতম্য হয় বা ভাগৱত শ্ৰৱণ কৰিলেও ফলৰ তাৰতম্য আছে, মনত ৰাখিব। কেনেকৈ আছে? ভাগৱত ভাৱনাৰ ওপৰত সিদ্ধ হ'ব। আপুনি কি ভাৱে ভাগৱত শ্ৰৱণ কৰিছে। এটাই উদাহৰণ, এই অলপ আগতে মেট্ৰিক ফাইনেলবোৰ দিছিল নহয়, একেখন স্কুলতে পঢ়া, একেজন মাষ্টৰে পঢ়া, একে বেষ্টৰে 15জন ছাত্ৰ ছাত্ৰী, সকলোৱে মেট্ৰিক ফাইনেল দিছিল, কিন্তু ৰিজাল্টবোৰ বেলেগ বেলেগ কিয় হ'ল? ৰিজাল্টবোৰ সকলো একে হৈছে জানো বাৰু? মেট্ৰিক ফাইনেল দিয়া ছাত্ৰ ছাত্ৰীবিলাকৰ চাওকচোন,
স্কুল একেখনেই, মাষ্টৰ একেকেইজনেই, পাঠ্যপুথি একেকেইটাই, একেটা চেণ্টাৰতে পৰীক্ষা দিছে, কিন্তু ৰিজাল্টবোৰ বেলেগ বেলেগ হ'ল। কিয়? ভাগৱত একেখনেই, নামঘৰ এইটোৱেই, ভকত আমিবোৰেই, ইয়াৰ পৰা ফলবোৰ বেলেগ বেলেগ হ'ব প্ৰত্যেকৰে। কিয় হ'ব? যিজনে শ্ৰদ্ধা পাতি শুনিছিল, যিজনে ভালদৰে পঢ়িছিল 24 ঘণ্টা, যিজনে ভালদৰে উত্তৰবিলাক লিখিলে, ফাৰ্ষ্ট ডিভিজন ফাৰ্ষ্ট ক্লাছ লৈ লেটাৰ পালে, পাল মাৰি যিজনে থাকিল, সময়ত পঢ়াৰ মন নিদিলে, সেইজন থাৰ্ড ডিভিজন হয়তো ফেইলো কৰিছে। ইয়ালৈ অহাও যিজনে একান্ত মানে কৰ্ণ পাতি শুনিছে, ফাৰ্ষ্ট ডিভিজনত লেটাৰ লৈ গুচি যাব। যিজনে পাল মাৰিছে, খন্তেকে ইয়াত আছে মনটো, খন্তেক আকৌ বিষয়লৈ পঠিয়াইছে, হয়তো থাৰ্ড ডিভিজন পাব, নহ'লে হয়তো ফেইলো কৰিব পাব। গতিকে একান্ত মানে সেইকাৰণে ভাগৱতে বাৰে বাৰে কয় শুনা সাৱধান, শুনা সাৱধান বুলি কৈ আছে, আমাক সাৱধান হৈ কৰিবলৈ কৈছে। এতিয়া আহোঁ, কৈছে যে হেন পিধিত কত ধ্যান বিংগতা, এইটো কথা মহোক বুজাই হয়। মই শ্ৰীমতী ইটো কথা বৰ টান, সুখে বুজো যেন মতে কৈও ভগৱান। মই মহিলা শ্ৰীমতী, হে পুত্ৰ মোক বুজাই কোৱাচোন কেনেকৈ বুজিব পাৰোঁ। সুখে মৈতেও বুলন্ত শুনা ব্যাসৰ নন্দন, এহিমতে মাতৃৰ বুজিয়া প্ৰয়োজন। আকৌ মৈতেও বিদুৰৰ আগত কৈছে কথাখিনি যে হে মৈতেও বিদুৰ শুনাচোন। যেতিয়া কপিলে মাকক কি বুলি ক'বলৈ আৰম্ভ কৰিছে, মাকে যেতিয়া সুধিছিল এই কথাখিনি প্ৰত্যুত্তৰত কপিলে ক'বলৈ আৰম্ভ কৰিছে। কপিল ঈশ্বৰ মনে আনন্দিত ভৈলা, ও সাংখ্য ভক্তি যুগ মতে কহিবা কলৈলা। ভগৱন্ত বদতি শুনিওৱাবে আই, ঐ উত্তম ভকতি কওঁ তোমাত বুজাই। তেতিয়া কপিল ঈশ্বৰে মাকক ক'বলৈ আৰম্ভ কৰিছে, অ শুনাচোন, তেতিয়াহ'লে উত্তম ভক্তি কি মই তোমাক এতিয়া বুজাই কওঁ। আমাক এতিয়া ঈশ্বৰ ভক্তি কৰিব লাগে, আৰু উত্তম ভক্তিটো কি তাকে এতিয়া ঈশ্বৰে ভাগৱত মানে কপিল ঈশ্বৰৰ বাংময় শব্দ ব্ৰহ্ম ভাগৱতে এতিয়া আমাক ক'ব পাব। হে ৰাম পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তি ছয়, যেন মতে নিষ্কামে হৰিত প্ৰৱৰ্তন। ভাগৱত ভক্তি তেবে ইহা কবুলয়, মুখ্যটো অধিক আতি গৰিষ্ঠ লিংগ দেহা জীৰ্ণ ইটো অল্পতে কৰয়, অন্নপান গৰ্ভাগ্নিয়ে যেমন দয়। ভক্তি যেন মতে শ্ৰেষ্ঠ কহিল নিৰ্ণয়, মূৰ পদ সেৱাত ৰসিক যিটো হয়। সেয়াই উত্তম ভকতি কওঁ শুনাচোন। বোলে কি? পুৰুষৰ সহজে ইন্দ্ৰিয়ৰ বৃত্তি ছয়। পুৰুষ শব্দে অকল আমাৰ পুৰুষসকলক বুজোৱা নাই দেই বাপ, এইটো নাভাবিব। পুৰুষ শব্দে ভাগৱতে আমাৰ দেহটোক বুজাইছে। যদি ক'লে হ'লে আইগৰাকীক নক'লে হ'লে, পুৰুষ বুলি যদি আমি পুৰুষসকলে বুজিলেওহেঁতেন, তেতিয়াহ'লে প্ৰকৃতিৰ ৰূপা আইক দেৱহতীটো প্ৰকৃতি নক'লে হ'লে। তাৰমানে পুৰুষ শব্দে আমাৰ দেহক বুজাইছে। আমাৰ দেহত থকা 10 ইন্দ্ৰিয়ক প্ৰকৃতি বুলি কৈছে। গতিকে এই প্ৰকৃতিৰ কথাটো কৈছে, পুৰুষৰ সহজে ইন্দ্ৰিয়ৰ বৃত্তি ছয়। আমাৰ দেহৰ এই অংগবিলাকৰ বৃত্তি কি, লক্ষণ কি? চকুৱে ৰূপ দেখা, কাণে শুনা, জিভাই কোৱা গ্ৰহণ কৰা, গুহ্যই এইবোৰ ইন্দ্ৰিয়ৰ বৃত্তি হয় নে নহয়? এতিয়া ভাগৱতে ইন্দ্ৰিয়ৰ বৃত্তিবিলাকে কৈছে, চকুৱে দেখিবলৈ কৈছে কৃষ্ণৰ ৰূপটো, কাণে শুনিবলৈ কৈছে কৃষ্ণৰ কথা, জিভাই ল'বলৈ দিছে কৃষ্ণৰ নাম, ভৰিক কৈছে ভকতৰ সংগলৈ যাবলৈ, হস্ত কৈছে ভকতক সেৱা কৰিবলৈ। এই হস্ত, এই হ'ল ইন্দ্ৰিয়ৰ বৃত্তি।
এইবোৰ বৃত্তি যদি ঈশ্বৰে দি পঠিওৱা বৃত্তিবোৰ যদি আমি বেলেগ বৃত্তিত পৰিণত কৰিছোঁ তেতিয়াহ'লে আমাৰ বিসংগতি হ'ব। গতিকে মাকক কৈছে আই শুনাচোন যে প্ৰথমে বৃত্তিবিলাক নিমজ কৰিব লাগিব, বৃত্তিবিলাক তাৰমানে ঈশ্বৰলৈ নিব লাগিব। এই হাত দুখন আছে নহয় বাপ, ভকতক দেখিলে কৃষ্ণ বুলি সেৱা কৰিব জানিব লাগিব বাপ, কৃষ্ণ বুলি ক'বলৈ আগবঢ়াব পাব লাগিব, তেতিয়াহে এই ইন্দ্ৰিয়ৰ বৃত্তিবোৰ ঈশ্বৰলৈ নিমজিব, ঈশ্বৰমুখী হ'ব। যদি হাত দুখন এনেকৈ যায় বাপ, হাতখন যদি ভকতলৈ দেখি এনেকৈ যায় বৃত্তি বিপৰীত হ'ব বাপ, এইটো হ'লে চিধা ৰাস্তালৈ গুচি যাব। গতিকে এইটো কৈছে বৃত্তি। তাৰপিছতে আহিছে যেনমতে নিষ্কাম হৰিত মই ভগৱন্ত ভক্তিতে ইহা ক'বলৈ, ঈশ্বৰক ভক্তি কৰিবলৈ আৰু বেলেগে নাই অভাৱ। ভাগৱত ধৰ্ম আৰু ঈশ্বৰত ভক্তি বোলা বস্তুটো গোটাও নহয়, চেপেটাও নহয়, চকুৱে দেখাও নাপায়। এই আমাৰ দেহৰ ইন্দ্ৰিয়গণে ঈশ্বৰমুখী হোৱাই হৈছে ভাগৱত ধৰ্ম, আৰু বেলেগে ভাগৱত ধৰ্ম নাই। আৰু ঈশ্বৰমুখী হোৱাই বাক্যে ঈশ্বৰৰ নাম কৰ্ণে ঈশ্বৰৰ কথা শুনা, চকুৱে ভকতক ঈশ্বৰৰ ৰূপ দেখা, পদে ভগৱন্তৰ ঠাইলৈ যোৱা, এই ইন্দ্ৰিয়ৰ বৃত্তিবিলাকেই হৈছে ভাগৱত ধৰ্ম।